হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা ৰাখিছোঁ সকলো ভালে আছে আৰু মই মনালিছায়ো ভালে আছোঁ। এয়া আছিলে যোৱা বছৰৰ ভিডিঅ' আৰু যোৱা বছৰ যিহেতু গুৱাহাটীলৈ গৈছিলোঁ আৰু গুৱাহাটীলৈ যাওঁতে তাৰপৰা বগামাটিলৈ গৈছিলোঁ পিকনিক খাবলৈ বুলি। আৰু ইয়াত পিকনিক খাবলৈ গৈ এইফালে পূৰা নৈত সোমাই অকণমান এনজয় কৰিলোঁ পানীত। এইফালে মানুহজন, মই আৰু ছোৱালীজনী। তাৰপাছতে তাত গৈ পূৰা বহুত ভাল লাগিলে জেগাডোখৰ, আৰু ইমান ধুনীয়া জেগা। এইফালে আছে ভণ্টি। জেগাডোখৰ বিৰাট ধুনীয়া আৰু দেখিবলৈ মনোমোহা। ইমান মানুহ হৈছে আৰু ক'বই নালাগে, একদম বিৰাট মানুহ, চাৰিওফালে মানুহে মানুহ। আৰু তাৰ পানীখিনি কিন্তু নৈৰ পানীখিনি বিৰাট পিছল দেই। শিলখিনি পূৰা শেলাই কৰি পিছল হৈ আছে আৰু একেবাৰে যেনে তেনে অলপ অলপকৈ খোজ দিছোঁ। আৰু ইফালে চাওকচোন কিমান মানুহ, ঢেৰ মানুহ গৈছে তাৰমানে। জেগাডোখৰ একেবাৰে বহুত ভিতৰীয়া জেগা, আৰু ভিতৰীয়া জেগাত যে এনেকুৱা এডোখৰ জেগা থাকিব পাৰে একদম ভাবিবই নোৱাৰি। আৰু ইমান ভাল লাগিছে গৈ, আৰু বিৰাট ধুনীয়া লাগিছে। গতিকে ভিডিঅ'খিনি পাই লৈ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আগতে ভিডিঅ'খিনি দিয়া নহ'ল যিহেতু মোৰ মোবাইলৰ পৰা ডিলিট হৈ গৈছিলে, আৰু সেইবাবে দিয়াই নহ'ল। তাৰপাছত এতিয়া পাই লৈ হঠাতে দি দিলোঁ, আৰু ইমান ধুনীয়া জেগা, সঁচাকৈ ভাল লাগি গৈছে। গতিকে আপোনালোকৰ আগত দিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সটটো ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, টাটা সকলোকে।